নাচে ব্রজমল হরি খেলে নন্দ দুলাল হরি খেলে নন্দ দুলাল হরি খেলে ব্রজসওয়াল হরি খেলে নন্দ দুলাল হরি খেলে ব্রজসওয়াল হরি খেলে নন্দ দুলাল হরি খেলে মই ভাৰত জনতা পাৰ্টি ১ নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী। আমি আশা বহুতে যিহেতু আপোনালোক লিখিছে ইয়াতে ৰাইজ সমবেত হৈছে আৰু এই ৰাইজবোৰ মোক ভোট দিয়াৰ কাৰণে তেওঁলোকে আহিছে। আগন্তুক যি 6 মাৰ্চত পৌৰসভাৰ ভোট, সেই পৌৰসভা ভোটৰ ১ নং ৱাৰ্ডত পদুম ফুলিব আৰু আমাৰ কৰিবলগীয়া বহুতো কাম আছে বৰপেটা পৌৰসভাত। আপোনালোকে জানে যে ভাৰত জনতা পাৰ্টি এটা আদৰ্শ আৰু নীতি থকা দল। ভাৰত জনতা পাৰ্টিত কাম কৰিব লাগিলে তন মন দি কাম কৰিব লাগে আৰু আমি ইমান বছৰে ভাৰত জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য হৈ আমি তন মন দি কাম কৰি আছোঁ। ৰাইজে বুজি পাইছে যে কাক ভোট দিলে লাভৱান হ'ব। সেইকাৰণে আমি এইবাৰ আশাবাদী। আমি ১ নং ৱাৰ্ডটোৱে নহয়, আমি ২২টা ৱাৰ্ড এইবাৰ গোটেই দখল কৰিম আৰু পৌৰসভাখন গঠন কৰি আমি ৰাইজৰ যিখিনি কৰিবলগীয়া কাম আছে সেইবোৰ আমি গোটেই কৰিম। আমি তাৰ কামনা কৰিছোঁ। এতিয়া আপোনালোকে গম পাইছে ১ নং ৩জন প্ৰাৰ্থী আছে। এই প্ৰাৰ্থীৰ মোৰ কণ্টেষ্টত এচিবলৈ কণ্টেষ্ট হ'ব আৰু এই কণ্টেষ্টত যিহেতু জনসাধাৰণৰ ইয়াৰে মোৰ লগত আছে, এইবাৰ মই ভাৰত জনতা পাৰ্টি ১ নং ৱাৰ্ডত পদুম ফুলিব। এইবাৰ স্পষ্ট ৰূপত আমি এটা প্ৰতিচ্ছবি দেখিছোঁ যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বৰপেটাৰ এই পৌৰসভাখন হ'ব আৰু আমি কাম কৰাৰ এটা সুযোগ পাম। সেইকাৰণে আমি বিৰাট উৎফুল্লিত, কাৰণ আমি ক্ষমতাত আহিলে কাম কৰিব পাৰিম, ক্ষমতাত নাহিলে আমি কাম কৰিব নোৱাৰোঁ। কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি দেখাইছে। ঠিক তেনেধৰণৰ একে ধৰণৰ কাম আমি বৰপেটাত কৰিব বিচাৰিছোঁ। বৰপেটা উন্নতি কৰিব বিচাৰিছোঁ। বৰপেটা মাটিৰ পট্টৰ সমস্যা সমাধান কৰিব বিচাৰিছোঁ। বৰপেটাত খেলুৱৈসকলৰ কাৰণে ষ্টেডিয়াম, ছুইমিং পুল, পাৰ্কিঙৰ ব্যৱস্থা, উদ্যানৰ ব্যৱস্থা, সেই সকলোখিনি কৰি এক সুন্দৰ বৰপেটা কৰিব বিচাৰিছোঁ। যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়াতে গুৰুজনাৰ বাবে ইয়াতে আহে কীৰ্তন ঘৰত সেৱা মূৰ দোৱাবলৈ, কিন্তু কীৰ্তন ঘৰটোৰ বাহিৰে বৰপেটাত চাবলৈ একো নাই। দুখ লগা এটা অৱস্থা বৰপেটাৰ। আৰু সেই বৰপেটাক আমি গুৰুজনাৰ পবিত্ৰ স্মৃতিক যি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আহে সেইসকলে যাতে এই বৰপেটাখনক লৈ গৌৰৱ কৰিব পাৰে যে ইমান সুন্দৰ এখন বৰপেটা, এনেকুৱা আমি ক'তো দেখা নাই, সেনেকুৱা ধৰণৰ এটা যাতে মনত লৈ যাব পাৰে, তাৰ কাৰণে আমি বৰপেটা ৰাইজৰ স্বাৰ্থত বৰপেটাৰ কাৰণে আমি কাম কৰিম। তাৰ বাবে আমি বৰপেটাখনক আমাৰ পৌৰসভাৰ আমাৰ দায়িত্ব লাগিব। আৰু এতিয়ালৈ যি দেখিছোঁ যে আমি মানে বিপুল ভোটত আমি জয় হ'ম আৰু আমাৰ পৌৰসভা আমাৰ দখলত আহিব। আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ যে জানে জাতি মাটি ভেটি আমাৰ আজি যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ বৰপেটাই নহয় গোটেই অসমত যুগ যুগ ধৰি দশক ধৰি বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ মাটিৰ পট্টা নাই। মাটিৰ পট্টা নাই মানে কি? অধিকাৰেই নাই, নিজৰ পৈতৃক ভূমিত অধিকাৰেই নাই। এনেকুৱা বৰপেটাতো হাজাৰ হাজাৰ পৰিয়াল আছে, নামত তেওঁলোকৰ বাসস্থানটো আছে, ঘৰটো আছে, কিন্তু তেওঁলোকৰ মাটিৰ ওপৰত অধিকাৰ নাই। সেই অধিকাৰ আমাৰ আনি দিব। সেই অধিকাৰ অনাৰ লগে লগে আমাৰ বৰপেটাখনত আমাৰ কৃষ্টি সংস্কৃতিৰ পৰা যিমান যি আছে এই গোটেইখিনি আগুৱাই যাব। কাৰণ আমাৰ প্ৰথম হ'ল অন্ন বস্ত্ৰ বাসস্থান। অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও আমাৰ বৰপেটাক লৈ এইকাৰণে গৌৰৱ কৰোঁ, শিক্ষাৰ দেশত আজিৰ তাৰিখত IAS অফিচাৰ হিচাপে দপদপাই থকা যিমান ডাঙৰ অফিচাৰ আছে তাৰ আটাইতকৈ বেছি বৰপেটাৰ। আজি খেলুৱৈ মই ইয়াত আহি আচৰিত হৈছোঁ যে এটা সময়ত আছাম টীমৰ ভলীবলৰ 6জন প্লেয়াৰে বৰপেটাৰ আছিল, এটা সময়ত নেশ্যনেল টীমত 3জন প্লেয়াৰ আমাৰ বৰপেটাৰ আছিল। তাৰমানে প্ৰত্যেকটো ক্ষেত্ৰত শিল্পী হওক, কৃষ্টি হওক, সংস্কৃতি হওক, ধৰ্মীয় আধ্যাত্মিক দিশত হওক বৰপেটাখন বহুত আগবঢ়োৱা। কিন্তু তাৰ বাবে মানে যিখিনি প্ৰয়োজন তাৰমানে সেই পৰিৱেশ, সেই উপযুক্ত পৰিৱেশৰ ইয়াত একেবাৰে অভাৱ হৈ থকাৰ কাৰণে আমাৰ বহু ক্ষেত্ৰত বহু প্ৰতিভাৱান ইয়াৰ পৰা আগবাঢ়ি যাব পৰা নাই। আৰু সেইটো আমাৰ এটা গুৰু দায়িত্ব। আৰু আমি পৌৰসভাখন হ'লে তাৰমানে যিহেতু আমাৰ ইয়াত আমাৰ দখলত বিধায়ক নাই, আমাৰ দখলত সাংসদ নাই,
আৰু সেইসকলে বৰপেটাক লৈ কেতিয়াও চিন্তা নকৰে বৰপেটালৈ তেওঁলোকৰ উন্নয়নৰ পুঁজি আজিলৈ এটা টকাও দি পোৱা নাই আৰু সেইকাৰণে আমাৰ এটা ৰাস্তা হ'ল যে আমাৰ দিল্লী আৰু দিছপুৰৰ লগত সংযোগ কৰিব পৰা বৰপেটাৰ কাৰণে কেৱল মাত্ৰ পৌৰসভাখন আছে আৰু এইখন যদি আমাৰ দখলত আহে নিশ্চিতভাৱে দিল্লী আৰু দিছপুৰ আৰু বৰপেটা পোনপটীয়া সংযোগ হ'ব আৰু উন্নয়ন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সংকল্প পত্ৰত স্পষ্টভাৱে উল্লেখ কৰিছে যে ষ্টেডিয়াম এখন হ'বই বৰপেটাত ষ্টেডিয়াম এখন হ'ব আমাৰ ইয়াতে পৌৰসভা ইতিমধ্যে 25 বিঘা মাটি আবণ্টনো হৈছে কিন্তু ইয়াততো মাটি দেখিছে আপোনালোকে দেখিছে পিটনি 4-5টা মানুহ ডুব যোৱা পিটনি সেইখিনি কৰিবৰ কাৰণে মনত প্ৰথম দৃঢ়তা লাগিব আৰু সেই দৃঢ়তাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে কাম কৰাৰ মন আছে আৰু সেইকাৰণে এই বৰপেটাখন এখন আজিৰ পৰা আৰু অহা 2-3 বছৰ পিছত আজিৰ বৰপেটা হৈ নাথাকে সুন্দৰ এটা পৰিৱেশৰ এখন বৰপেটা হ'ব য'ত খেলুৱৈসকলৰ কাৰণে ছুইমিং পুল থাকিব ফিল্ড থাকিব ষ্টেডিয়াম থাকিব শিক্ষা আমাৰ পৌৰসকলৰ কাৰণে এটা খোজ ভালদৰে কাঢ়িবৰ কাৰণে উদ্যানৰ ব্যৱস্থা থাকিব ঘূৰিব ফুৰিবৰ কাৰণে এটা পৰিৱেশ থাকিব পাৰ্কিঙৰ ব্যৱস্থা থাকিব